AXOM 24x7 সমূহ দৰ্শকলৈ মনিয়ে স্বাগতম জনাইছোঁ। আকাশ চুবৰে মন আজিৰ অনুষ্ঠানত আপোনালোকৰ মাজত উপস্থিত থাকিব বিশ্বনাথ চাৰিআলিৰ পাভৈ অঞ্চলৰ এজন শংকৰী সংস্কৃতিৰ সাধক তথা গৱেষক, যিজন ব্যক্তি সদৌ অসম শংকৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ এজন সক্ৰিয় সদস্য, যিজন ব্যক্তিয়ে গাঁৱে ভূঞে শংকৰী সংগীতৰ নৃত্য গীত বাদ্য নিৰবিচ্ছিন্নভাৱে প্ৰচাৰ চলাই আহিছে, যিজনে প্ৰচাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে, যিজন ব্যক্তিয়ে তেজপুৰ বিশ্বনাথ অঞ্চলত পোনপ্ৰথমবাৰ বাবে অংকীয়া ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিল, যিজন ব্যক্তিৰ সান্নিধ্যত এতিয়াও তেজপুৰ অঞ্চলত বহু উঠি অহা নৱপ্ৰজন্মই নৃত্য গীত বাদ্য চৰ্চা কৰি আছে, সেইজন ব্যক্তি আজি আমাৰ আকাশ চুবৰে মনৰ অনুষ্ঠানত আপোনালোকৰ মাজত উপস্থিত আছে। সেইজন ব্যক্তি হ'ল সুদূৰ বিশ্বনাথ চাৰিআলিৰ পাভৈ অঞ্চলৰ শ্ৰদ্ধাৰ ভৱেন বৰাদেৱ। আহক আমি আকাশ চুবৰে মন অনুষ্ঠানটি আজি তেখেতৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ খোল বাদনেৰে আৰম্ভ কৰোঁ। নমস্কাৰ। নিউজ অসম 24/7 এই নিউজ চেনেলটোৱে আকাশ চুবৰ মন বুলি যিটো অনুষ্ঠান কৰি আছে, এই অনুষ্ঠানটিৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ মোৰ যোৰহাটৰ মোৰ সুৰহিত বান্ধৈ মৰমৰ নিতুমণি বৰাই এই আকাশ চুবৰ মন অনুষ্ঠানটিলৈ আমাৰ এটি খোলবাদ্য প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছে। এই সুযোগতে আমি মৰমৰ নিতুমণি বৰালৈ মোৰ আন্তৰিক সেৱা কৃতজ্ঞতাৰ মৰম যাচিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই গুৰুবাদ্য ভাগ প্ৰদৰ্শন কৰিবলৈ যোৱাৰ আগত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত এটি সেৱা নিবেদন কৰি আমি 2-3খন তালৰ সংমিশ্ৰণেৰে আমাৰ খোলবাদ্যটি আমি পৰিৱেশন কৰিম আৰু ইয়াতে আমাৰ অজানিতে হোৱা ভুল ত্ৰুটিৰ মাৰ্জনা আপোনালোকক বিচাৰিম আৰু গঠনমূলক পৰামৰ্শ আপোনালোকে আগবঢ়ালে আমি নথৈ কৃতাৰ্থ হ'ম। আৰু আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত আমাৰ সেৱা জনাই আমাৰ আজি এই খোলবাদ্য প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি মান কৃষ্ণ।
কৃষ্ণ।